তো বন্ধুসকল নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। তো বন্ধুসকল আপোনালোকৰ মনত বা আপোনালোকৰ শৰীৰত সকলোৰে একোটা ভয় থাকে, ভয় ভাৱ থাকে, কিন্তু ভয়টো কিহৰ বাবে আছে, কি কাৰণ আছে আমি কায়ো নাজানো। কাৰণ আপোনাৰ সব ক্ষেত্ৰতে ভয় থাকিব পাৰে, যেনে আপোনালোকৰ বেজি ল'বলৈ ভয় থাকিব পাৰে, জীৱ জন্তুৰ প্ৰতি ভয় থাকিব পাৰে, এখন কিছুমান গাড়ীৰ প্ৰতি আপোনাৰ ভয় থাকিব পাৰে, ৰাস্তা পাৰ হোৱাতে ভয় থাকিব, বিভিন্ন ধৰণৰ আপোনাৰ ভয় থাকিব পাৰে। কিন্তু সেই ভয়বোৰ কি বা সেই ভয়বোৰ আপোনাৰ গাত বা মোৰ গাত কিয় আছে বা কিয় নাই, সেইবিলাক আপোনালোকে সকলো জানিবলৈ বুজিবলৈ এই ভিডিঅ'টো শেষলৈকে চাওক। তো বন্ধুসকল কথাটো হ'ল কি, সেই ভয়বোৰক মানে সেই ভয়বোৰক কোৱা হয় ফবিয়া, য'ত নেকি আমি নাজানো কিয়ৰ কাৰণে ভয়। তো সেই ফবিয়াটোৰ অৰ্থ হ'ল কি, অযুক্তিহীন মানে অস্বাভাৱিক ভয়। তো বন্ধুসকল সেই অযুক্তিহীন অস্বাভাৱিক ভয়টো হ'ল কি, কোনো যুক্তিয়ে নাই তাই ভয় কৰিবলগীয়া। তো তথাপিও আমাৰ ভয় এটা আছে, যেনে ৰাস্তাটো পাৰ হ'বলৈ আমাৰ ভয় লাগে, তো আমাৰ সেইটো এটা ফবিয়া আছে। যেনে কটা মই আপোনালোকক ফবিয়াৰ নাম ক'ম মই, যেনে কুকুৰক ভয় কৰাৰ ফবিয়াটো হ'ল কাইনোফবিয়া, অৰ্থাৎ কুকুৰে আপোনাৰ ওচৰত যেতিয়া আহিব, কুকুৰ এটা আপোনাৰ ওচৰত আহিব তেতিয়া আপুনি ভয় কৰিব বা কিছুমানে ভয় নকৰিব পাৰে, তেতিয়াও সেইটো ফবিয়া নাথাকিব পাৰে। আপুনি যদি ভয় কৰিছে তেতিয়াহ'লে আপোনাৰ দেহত আছে কাইনোফবিয়া। তো ঠিক তেনেদৰে বহুত কাৰণৰ ভয় আছে, যিবিলাক ভয় আপোনাৰ মাজত সোমাই আছে বা মোৰ মাজত সোমাই আছে। তো কিছুমানে ভূতলৈ ভয় কৰে, বা ক'বলৈ গ'লে আমি সাধাৰণ ভাষাত ক'বলৈ গ'লে অদৃশ্য শক্তিলৈ এটা ভয় কৰে, যেনে ভূত বুলি আমি কওঁ, বুলি ক'ব পাৰে। তো সেই ফবিয়াটোৰ নাম হ'ল ফাজমফবিয়া। ফাজমফবিয়াটোৰ অৰ্থটো হ'ল কি, যেনে আপুনি এটা অদৃশ্য শক্তি আপুনি কিন্তু দেখাই নাই, তথাপিও আপোনাৰ মনত ভয় আছে, সেইটো কয় ফাজমফবিয়া বুলি। আৰু কিছুমান মহিলাৰ প্ৰতি পুৰুষৰ ভয় থাকে, তো তেতিয়াহ'লে মহিলাৰ তলত কিছুমানে চলি থাকে, আৰু সেই ভয়টো কোৱা হয় আপোনালোকৰ মানে যিবিলাক মহিলাৰ প্ৰতি আপোনাৰ ভয় থাকে সেইটো কোৱা হয় গাইনোফবিয়া। অৰ্থাৎ গাইনোফবিয়াৰ ফলত আপুনি মহিলাজনক ভয় কৰিছে বা ছোৱালীজনীক ভয় কৰিছে। তো গাইনোফবিয়া থাকিলে আপুনি ছোৱালীজনী ভয় কৰিব। তো আপোনালোকে ৰেল এখন আহিলে ভয় কৰিব পাৰে। তো ৰেল এখন আহিলে ভয় কৰিব লগা কাৰণটো হ'ল কি, আপোনালোকৰ দেহত চাইটোড্ৰামফবিয়া আছে। তো সেইকাৰণে আপোনালোকে ভয় কৰিছে, ৰেল এখন অহাৰ লগে লগে আপোনালোকে ভাবিছে যে কিবা এটা হ'ব নেকি, তো তেতিয়াহ'লে আপোনালোকে ভয় কৰিছে চাইটোড্ৰামফবিয়াৰ ফলত। তো বৰষুণ বেছিকৈ পৰিছে তেতিয়া হৈছে সেইটো হ'ল অব্ৰফবিয়া। অব্ৰফবিয়াৰ ফলত আপোনালোকে ভয় খাব পাৰে। তো বৰষুণ বেছি অহাৰ ফলত আপোনালোকৰ দেহত যিটো অব্ৰফবিয়া আছে বেছিকৈ বিকাশ হ'বলৈ ধৰে, তেতিয়াহ'লে আপোনালোকৰ ভয়টো আৰু বাঢ়িবলৈ ধৰে। চ' বহুত ধৰণৰ ফবিয়া আছে, যিবিলাক ফবিয়া মানে এতিয়া শেষ কৰিব নোৱাৰি। তো বেজি ল'বলৈ কিছুমানে ভয় কৰে, সেইটো এটা ফবিয়া আছে। বহুতে ফবিয়া আছে আপোনালোকৰ দেহত বা মোৰ দেহত। তো গেৰাচক ফবিয়া এটা আছে। গেৰাচক ফবিয়াটো হ'ল কি, মানুহবোৰে বৃদ্ধ হ'বলৈ ভয় কৰে। তো কিছুমান মানুহে চুলি পকিলে বা গাল সতৰা সতৰি পৰিলে চুলিত কালাৰ কৰিব, আৰু গালত সতৰা সতৰি নপৰিবলৈ কিছুমান বস্তু ঘঁহিব, যাতে মানুহবিলাকে গম নাপায় যে তেওঁ বৃদ্ধ হৈছে। আৰু তেওঁ এইটো সৌন্দৰ্যৰ বাবে কৰা নাই, তেওঁ এটা ভয় সোমাই আছে, কিন্তু তেখেতে নিজে নাজানে যে তেখেতে এটা ভয় কৰিছে। তো সেইটো হ'ল কথা, যেনে বৃদ্ধ হ'বলৈ ভয় কৰে। তো সেইটো হ'ল আপোনাৰ গেৰাচক ফবিয়া। তো সেই ফবিয়াটোৰ ফলত আপুনি বৃদ্ধ হ'বলৈ ভয় কৰি আছে। তো বন্ধুসকল সকলোৰে একোটা ফবিয়া থাকে, মোৰো আছে আপোনালোকৰো আছে। তো মোৰ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক এটা কথাই বুজোৱা হ'ল যে এইবিলাক ফবিয়া আছে, তথাপিও এই ফবিয়াবিলাকে আপোনালোকক কোনো বাধা বিঘিনি সৃষ্টি নকৰে। তো আপোনালোকে জানি থ'লে যে ফবিয়া মানে কি, বা ফবিয়া আপোনাৰ ভিতৰত কি ফবিয়া আছে। যেনে মই ক'লোৱে কুকুৰক ভয়, কাইনোফবিয়া, তো সেইবিলাক। আৰু ভূতলৈ ভয় আছে, কি আছিলে ফাজমফবিয়া, ভূতলৈ ভয় কৰা, অদৃশ্য শক্তি অৰ্থাৎ। তো বন্ধুসকল সকলো কথা এই ভিডিঅ'টোৰ দ্বাৰা অলপ কথা কিছুমান জানিব পাৰিলে। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, এণ্ড মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। নমস্কাৰ।